আপোনালোকে চাগে ভাবিছে ন আজি কোননো ওলাল ভিডিঅ'ত ফাৰ্ষ্টতে আৰু কি ধুনীয়াকৈ নাম গাই গাই শৰাই পাতি আছে। এয়া মোৰ মা হয়। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ঘৰতো অকণমান শৰাই যোগাৰ কৰা হৈছে আৰু ওচৰতো ৰাইজে ডাঙৰকৈ লক্ষী পূজা পাতিছে, তাতেও যাব লাগিব সন্ধিয়া। গতিকে মই অলপমান কি কৰিলোঁ লক্ষী পূজা বুলি ঘৰতে আপোনালোকক তাকে দেখুৱাবলৈ বিচাৰিছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষ হ'লে। অকণমান টাইম উলিয়াই কিনে অলপমান কৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ মইনো কি কৰিলোঁ। আৰু সকলোলৈকে লক্ষী পূজাৰ শুভেচ্ছা থাকিল, সকলোৰে মংগল হওক। এয়া মই বনাই আছোঁ, এয়া নাৰিকল, এয়া গুড়া লাডু বনাম, কেঁচা লাডু। এয়া বনাইছোঁ পুৰি আৰু এয়া বনাইছোঁ পায়স আৰু এইফালে আছে এয়া চুজি। গতিকে কি দিম সেইফালে চাই থাকিব। আপোনালোকেতো জানেই লক্ষ্মী পূজাৰ দিনা কিমান কাম থাকে নহয়নে? আজি আমাৰ ঘৰতো বহুত কাম। এইফালে মাৰ দোকানত যে সেই সন্মুখতে ফিল্ডখনতে হৈছে ডাঙৰকৈ ৰাইজৰ লক্ষ্মী পূজা, আৰু মায়ে দোকানতো ব্যস্ত হৈ থাকিবলগীয়া হৈছে আৰু ৰাইজৰ কামতো অলপ সহযোগ কৰি দিব লগা হৈছে। এইফালে ঘৰৰ কামখিনি নকৰিলেও নহয়, সেইটো কাৰণে ময়ে হেল্প কৰি দিছোঁ। আৰু এনে ভগৱানৰ যিমানবিলাক থাকে, মায়ে শৰাই পতা কিবা কৰা এইবিলাক কৰে। যিহেতু মই ৰান্ধনী মানুহ, মই ভাত বনাওঁ, সেইটো কাৰণে মই মন্দিৰত যাব অলপ কৰোঁ। মায়ে কৰে গোটেইখিনি কাম, কিন্তু আজি উপায় নাই, মায়ে সিফালে থাকিব লগা হ'ল। সেইটো কাৰণে মই ঘৰৰ কামখিনি অলপমান আগবঢ়াই দিছোঁ আৰু মাক শৰাইখন পাতিব দিছোঁ লাষ্টতকৈ। মায়েও অলপ ভাল পাইছে মানে হেল্প কৰি দিয়া, আৰু ভগৱানৰ কাম কৰি খুবেই ভাল লাগে নহয়নে? মই কিন্তু বহুত ফূৰ্তি পাওঁ, যিমানে কষ্ট নকৰোঁ কিয় ভগৱানৰ কাৰণে কৰা কামৰ শান্তি বেলেগ হয়। সেইটো কাৰণে মই গোটেইখিনি পুৰি বনালোঁ, তাৰপিছত চুজি বনালোঁ, পায়স বনালোঁ আৰু এয়া কেঁচা লাডু বনালোঁ। লাডুখিনি একেবাৰে লাগি ধৰে কি যে হ'ব নহয়, ইমান টাইম লাগিলে বনাওঁতে, আৰু ফাইনেলি হৈ গ'ল। এয়া আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।